ৰাতিপুৱা এটা নিউজ পালোঁ, যিটো নিউজটো পোৱাৰ পিছত একেবাৰে শ্বকড হৈ গৈছোঁ, মনটো একেবাৰে বেয়া লাগি আছে এতিয়ালৈকে। সেই নিউজটো হৈছে যে এজন 15 বছৰীয়া ছাত্ৰই তেখেতৰ শিক্ষকক হত্যা কৰিছে, যিটো একেবাৰে অকল্পনীয়, ভাবিব নোৱাৰা, যিটোৰ কাৰণে একেবাৰে মোৰ মন মগজু চব বেয়া হৈ গৈছে। গতিকে ভাবিব নোৱাৰি যে এনেকুৱা এটা সময়ৰ পিনে আগবাঢ়ি গৈছোঁ, যিটো সময়ত এইবিলাক ঘটনা ঘটিব ধৰিছে। মই মোৰ ভিডিঅ'বিলাকত এইবিলাক আলোচনা নকৰোঁ যদিও আজি নোকোৱাকৈ থাকিব নোৱাৰিলোঁ, কিয়নো মোৰ অডিয়েঞ্চবিলাকক মই জানো বেছিভাগ মাইনৰ হয়, আৰু তোমালোকে যিহেতু ছ'চিয়েল মিডিয়া ইউজ কৰা, সেইকাৰণে মোৰ ইউটিউব ভিডিঅ'বিলাক দেখিছা। গতিকে তোমালোকক এইটো ক'বই বিচাৰিছোঁ যে ছ'চিয়েল মিডিয়াত বেয়া বস্তু অবভিয়াছলি নিজেই আহিব, কিন্তু তোমালোকে সেই বস্তুটো চাই নাথাকিবা, লগে লগে স্কিপ কৰি দিবা, কাৰণ যিমানেই বেয়া চাবা সিমানেই বেয়া চিন্তাবিলাকো মন মগজুত আহিব। গতিকে যিমান পাৰা ইউটিউব, ফেচবুক, যিমানেই ছ'চিয়েল মিডিয়াৰ প্লেটফৰ্ম আছে, ভাল বস্তুবিলাক চাবলৈ শিকিবা, যাতে তোমালোকে সদায় পজিটিভ চিন্তাধাৰা ল'ব পাৰা। আৰু আজি এটা ৰেচিপি ভিডিঅ' বনাইছিলোঁ, আপোনালোকে চাগে ভিডিঅ'টোত দেখা পাইছে কেনেকৈ বনালোঁ। আজিৰ ভিডিঅ'টো আছিল ইমানেই, সোনকালে লগ পাম, ধন্যবাদ।